নামাজেই হইছে আমালুকর মূল। এইটু যদি হই যায় ভুল, কেতিয়াও নুফুটে আমার গছত গোলাপৰ ফুল। পিঠিত বান্ধিব লাগিব তামোলৰ খোল, আৰু সদায় বাজি থাকিব আমাৰ পিঠিত ফটা ঢোল। যেনেকা আজিৰ যুগত আমি মুছলমানৰ পিঠিত ফটা ঢোল বাজি আছে নে নাই? শান্তি নাই, শান্তি নাই। যতে নাযাওঁ আমাৰ শান্তি নাই। ঘৰত থাকিও শান্তি নাই, বজাৰত গৈও শান্তি নাই, অফিচত গৈও শান্তি নাই, ট্ৰেইনত শান্তি নাই, প্লেইনত শান্তি নাই। আমাৰ ফাটা ঢোল বন্ধ নহয়। তাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ সমাজত নামাজৰ দাম নাই। 2-4জন বুঢ়া মানুহ আৰু 2-4জন তবলিগ কৰা মানুহ আৰু 2-1জন হাজী চাহেব, তেনেকা 2-4জন মাই ভনীসকল বয়সস্থ, আৰু বাকী কাৰো জীৱনত নামাজ নাই। শুকুৰবাৰে জুম্মা পঢ়ে, 5 ওয়াক্তৰ খিয়ালেই নাই। সেই নমাজে কামত নাই, সূৰাই মাউনত পোৱা যায়। আল্লাহ আল্লাহ। কিছুমান মানুহ আছে শুকুৰবৰীয়া নমাজি, শুকুৰবাৰে খালি জুম্মা পঢ়ে, বাকি গোটেই সপ্তাহ 1 ওয়াক্তৰ নামাজ নাই। আল্লাহ কয়, হে নাফরমান, তোমাৰ জুম্মাৰো কোনো হিচাপ আমাৰ ওচৰত নাই। নেলাগে তেনেকা জুম্মা। মই তোমাৰ ওপৰত ফৰজ কৰি দিছো, তুমি 5 ওয়াক্তৰ নামাজ পঢ়িব লাগিব। তোমাৰ আহাৰ খোৱা, কাপোৰ পিন্ধা, যিমান কাম আছে চবতকে গুৰুত্ব দি পেলাই তুমি কৰিব লাগিব নামাজৰ নিচিনা কাম। তেতিয়া মোৰ ওচৰত বাঢ়িব তোমাৰ দাম। জোৰে কওক সুবহানাল্লাহ। গোটেই পৃথিৱীত মই আল্লাহ তাআলাই বঢ়াই থাকিম তোমালোকৰ দাম। দিল্লী, দিছপুৰ, অফিসে, আদালতে মই আল্লাহ তাআলাই বঢ়াই দিম তোমালোকৰ দাম। তোমালোকে যদি কৰি যোৱা মোৰ নবী আৰু মোৰ নবীৰ সাহাবীৰ নিচিনা নমাজৰ নিচিনা কাম। জোৰে কওক সুবহানাল্লাহ। মোৰ নবীয়ে যেনেকা পঢ়িছে, মোৰ নবীৰ সাহাবীসকলে যেনেকা পঢ়িছে, যদি তেনেকা তোমালোকে পঢ়ি যোৱা নামাজৰ নিচিনা কাম, আমি আল্লাহ সকলো ঘাটতে বঢ়াই থাকিম তোমালোকৰ দাম। জোৰে কওক সুবহানাল্লাহ। বিশ্বৰ কোনো শক্তিয়ে কমাব নোৱাৰিব তোমালোকৰ দাম। মই আল্লাহ তাআলাই বঢ়াই থাকিম তোমালোকৰ দাম। আৰশত বহি বহি মই লৈ থাকিম তোমালোকৰ নাম। গোটেই পৃথিৱীৰ মানুহৰ মুখত আহি যাব তোমালোকৰ সুনাম। কোনেও নকৰে তোমালোকৰ বদনাম। জোৰে কওক সুবহানাল্লাহ। আজি মাই ভনীসকলে নমাজ নপঢ়ে, আমি মতাসকলৰ অন্তৰত নাওমান দুখ নাহে, বেদনা নাহে যে মই নামাজ পঢ়ি আছোঁ, মোৰ ঘৰৰ মানুহে নামাজ পঢ়ে, বা ময়ো পঢ়া নাই, মোৰ ঘৰৰ মানুহেও পঢ়া নাই, মোৰ ল'ৰাইও নপঢ়ে, মোৰ ছোৱালীয়েও নপঢ়ে। আল্লাহৰ জমিনত থাকি আল্লাহৰ দিয়া আহাৰ খাই, আল্লাহৰ দিয়া বতাহ ইউজ কৰি, আল্লাহৰ দিয়া পানী পান কৰি, আল্লাহৰ দিয়া এভৰিথিং সব খোৱা বস্তু খাই মেলি আল্লাহৰ জমিনত বসবাস কৰি থাকি আল্লাহৰ এটা হুকুম নামাজখিনি আমি আদায় কৰিব নোৱাৰোঁ। মোৰ ভাইসকল, আল্লাহ তাআলাই কৈছে ইমানৰ প্ৰমাণ হৈছে নামাজ। আল্লাযীনা ইউমিনুনা বিল গায়ব ওয়া ইউকিমুনাস সালাহ ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন। জোরে কওক সুবহানাল্লাহ। আল্লাহ কৈছে 3টা গুণাবলী যাৰ ওচৰত মই পাই যাম, তাক মই মুমিন বলি আমি আল্লাহ সার্টিফাই কৰি লম। তার মানে তার কারণে জান্নাত তৈরি করা আছে। ওয়ালিমান খাফা মাকাম রাব্বি জান্নাতান। 3টা গুণ যার মাজত পোৱা যাব। আল্লাহ কৈছে 1 নম্বৰ গুণ হল
সেই মানুহজন বা মানুহজনীয়ে অদৃশ্যর উপরত বিশ্বাস করে মই আল্লাহক দেখা নাই, বিশ্বাস করে মোর জান্নাত দেখা নাই, জান্নাতর লোভে কাম করে, জাহান্নম দেখা নাই, জাহান্নমর ভয়ে গুনাহর পরা বাঁচি থাকে, জান্নাতর লোভে নামাজ পড়ে, ইবাদত করে, তসবিহ তাহলিল পড়ে, কোরআন তেলাওয়াত করে, অদৃশ্যের উপরতে বিশ্বাস করে, নেদেখা বস্তুর উপরত বিশ্বাস করিছে। 2 নম্বর ওয়ায়ুকিমুনাস সালাহ, মুমিন বলি মই সার্টিফাই করার ভাবে 2 নম্বর গুণ থাকিব লাগিব। নামাজক কায়েম করিছে, নামাজ রেগুলার পড়ে, নামাজ কেতিয়াও জানি শুনি কাজা নকৰে। 3 নম্বর গুণ আল্লাহ কইছে এই 3টা গুণ যদি থাকে, যার জীবনত এই 3টা গুণ থাকিব, মই তাক ইমানদার বলি নিজে সার্টিফাই করিলাম, অর্থাৎ তার কারণে জান্নাত মই রেডি করে রাখিছো। 3 নম্বর গুণ আল্লাহ কইছে, মই দিয়া যিখিনি খা সম্পত্তি আছে, কম হোক বেশি হোক, যিখিনি মই তাক সম্পত্তি দান কৰিছোঁ, খাবলৈ পিন্ধিবলৈ, ঘৰ বনাবলৈ, ল'ৰা ছোৱালীক পঢ়াবলৈ, সেই খা সম্পত্তিৰ পৰা যিমান পাৰে খাদ্যানুসাৰে মোৰ ৰাস্তাত খৰচ কৰে। এই 3টা গুণ যাৰ মাজত আছে, তাক মই ইমানদার বুলি নিজে সার্টিফাই কৰোঁ। আৰু আল্লাহ যাক ইমানদার বুলি সার্টিফাই কৰি লৈছে, তাক আৰু জান্নাতৰ পৰা কোনেও কোনো বস্তুৱে আঁতৰাব নোৱাৰে, অৰ্থাৎ সি জান্নাতি হৈ গৈছে। জোৰে কওক সুবহানাল্লাহ। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যদি কোনোবাক এটা চাকৰিৰ কাৰণে সিলেক্ট কৰি দিয়ে, বোলে মই দিলোঁ, কওকচোন কোনো অফিচাৰে আৰু আঁতৰাব পাৰিব নেকি? পাৰিব নেকি? বোলে এইটোৰ চাৰ্টিফিকেট নাই ছাৰ, এইটোৰ সেইটো নাই, সেইটোৰ শিক্ষা নাই, সেইটোৰ উপযুক্ততা নাই, কোনো বস্তুৱে নহ'ব, সি ক'ব মই লিখি দিছোঁ, মোৰ কলম। সকলো প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী, সকলো বাদশাৰ বাদশাহ, সকলোৰে সৃষ্টিকৰ্তা আল্লাহ নিজে। যাক মুমিন বুলি সার্টিফাই কৰি ল'ব, ইমানদার বুলি সার্টিফাই কৰি ল'ব, হি জান্নাতি জান্নাতি জান্নাতি। জোরে কওক সুবহানাল্লাহ। সেই 3টা গুণাবলীৰ পৰা এটা গুণ হৈছে নামাজ রেগুলার হব লাগিব। নামাজ বিনা আল্লাহ তাআলা তাক মুমিন বুলি কেতিয়াও সার্টিফাই নকৰে। মোৰ ভাই সকল, শয়তান মৰদুদে আপুনি হজ কৰিবলৈ যায় যদি আপোনাক ইমান বাধা নিদিয়ে, আপুনি ৰোজা ৰাখি আছে বাধা নিদিয়ে, ৰোজা ৰাখি আছে শয়তানে বাধা নিদিয়ে, কিন্তু ৰোজাৰ অৱস্থাটো নামাজত যাওঁতে বাধা দিয়ে। দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? হজ কৰিবলৈ মানুহটো গৈছে, বিশ্বাস কৰক আল্লাহৰ ঘৰত, এই আল্লাহৰ ঘৰ আৰু মিছফালা এইখিনি জাগা অলপ আঁতৰত, আল্লাহৰ ঘৰৰ পৰা অলপ আঁতৰত তাৰ থাকা ৰুম, এনেকৈ চৰকাৰে ৰুম দিয়ে, মিছফালা বুলি কয়। মিছফালাত মানুহজন থাকে আৰু আল্লাহৰ ঘৰত যাই নামাজ পঢ়িব। হজ কৰিবলৈ গৈছে, হজ তাৰ ওপৰত ফৰজ। এটা ফৰজ আদায় কৰিবলৈ মক্কা শরীফত গৈছে, তাত যাই আল্লাহর বন্দায় নামাজৰ সময়ত ৰুমৰ ভিতৰত শুই আছে। জোৰে কক নাউজুবিল্লাহ। হজ কৰিবলৈ যাওঁতে শয়তানে ইমান বাধা নিদিয়ে, কিন্তু হজত যোৱাৰ পিছতো নামাজৰ পৰা আঁতৰাবৰ চেষ্টা কৰে। কাৰণ হে আটাইতকৈ ডাঙৰ প্ৰফিটেবল নামাজৰ পৰা আঁতৰালে শয়তান আটাইতকৈ বেছি প্ৰফিটেবল হয়। কাৰণ সি জানে নামাজ পঢ়ি ল'লে মানুহটো আল্লাহৰ ওচৰত দুখমুক্ত হৈ যাব। হাদিস শরীফত আইছে, যিজন মানুহৰ নামাজৰ হিসাব কিয়ামতৰ দিনা ক্লিয়ার কাট ওলাই যাব, যে মানুহটোৱে নামাজ এৰা নাই,
মানুহজনীৰ নামাজৰ হিসাব সহি হিসাব ওলাই গৈছে আল্লাহৰ নবীয়ে ফরমাইছে আল্লাহ কিয়ামতৰ দিনা সৰ্বপ্ৰথম হিসাব ল'ব নমাজৰ আৰু নমাজৰ হিসাব যাৰ ক্লিয়ার ওলাই যাব আল্লাহৰ নবীয়ে ফরমাইছে বাকি হিসাববোৰ আল্লাহ তাআলা তার কারণে সহজ কৰি জান্নাতৰ ৰাস্তা আল্লাহ মুকলি কৰি দিব জোৰে কক সুবহানাল্লাহ কিমান টেস্টি কথা আর কিমান ডাঙর কথা নামাজের হিসাব যদি ক্লিয়ার হয়ে যায় বাকি হিসাব আল্লাহ তাআলা আসান করে দিব অর্থাৎ হে আল্লাহর বান্দা বা বান্দি জান্নাতত যাব জোরে কক সুবহানাল্লাহ মোর ভাই সকল আল্লাহ যে আমার ইমান দিছে ইমান ইমানৰ গাড়ীখন লৈ আমি পৃথিৱীৰ জমিনত চলিব লাগিব এই গাড়ীখনক এক্সিডেণ্টৰ পৰা বচাবৰ কাৰণে এক্সিডেণ্ট মুক্ত ৰাখিবৰ কাৰণে গাড়ীখনত আমাৰ হাতিয়াৰেই হৈছে নামাজ যাৰ জীৱনত নামাজ নাই শয়তান মৰ্দুদে চিঞৰি চিঞৰি কয় সেই মানুহজন মোৰ নিজা ভাই যাৰ জীৱনত নামাজ নাই তাকে দি মই যি চাহিয়ে কৰিব পাৰাও যি চাহিয়ে কৰিব পাৰো কৰাব পাৰো তাকে দি মই মদ খুৱাব পাৰো জিনাও কৰাব পাৰো খুদতো নিব পাৰো আৰু তীৰ খেলাটো নিব পাৰো মাক আৰু বাপেকৰ লগত নাফৰমানিও কৰাব পাৰো চোৰ ডকাইতিটো নিব পাৰো কাৰণ তাৰ জীৱনত নামাজ নাই যাৰ জীৱনত নামাজ নাই তাক দি মই এক্সিডেণ্ট কৰাওঁতে মোৰ কোনো ধৰণৰ অসুবিধা নাই হি মোৰ নিজা ভাই কোনে কয় শয়তানে কয় কোনে কয় শয়তানে কয় বেনমাজি মোর নিজা ভাই গুনাহ কৰাওতে কোনো অসুবিধা নাই যার জীবনত নামাজ নাই তার ভিতৰত আল্লাহর ভয় ভীতি নাই হি শুরু করতে তার কোনো ভয় নাই দ্বিধাবোধ নহব বেয়া কাম কৰোঁতে দ্বিধাবোধ নহব বেনমাজি এটা মানুহে 60 বছৰ বয়সত জিনা কৰি লৈছে শয়তানে কৰাব পাৰে তাত কোনো অসুবিধা নাই আৰু নমাজি ডেকা লৰা এটা যদি হয় আৰু নমাজি হয় শয়তান মৰ্দুদে তাক জলদি ধোকা দিব নোৱাৰিব নামাজ হৈছে কন্ট্ৰোলাৰ নমাজ হৈছে কন্ট্ৰোলাৰ গাড়ীত যেনেকা ক্লাছ আৰু ব্ৰেক হৈছে গাড়ীখনৰ কন্ট্ৰোলাৰ ড্ৰাইভাৰে যেতিয়া ক্লাছত হেঁচা মাৰি ধৰি ব্ৰেকত ভৰিখন ৰাখি দিয়ে গাড়ীয়ে লগে লগে কন্ট্ৰোল হৈ যায় নামাজ যিজন আল্লাহর বান্দা বা বান্দিয়ে 5 টাইম পড়ি লয় শয়তান মর্দুদর ধোকার পৰা বাঁচি যায় অর্থাৎ তার ইমানৰ গাড়ীখন কন্ট্ৰোল হৈ যায় নমাজৰ জৰিয়ায় তার ভিতৰত সোমাই যায় আল্লাহৰ ডৰ গুনাৰ কাম শুনাৰ লগে লগে হি নিজকে কয় ইয়াৰ পৰা আঁতৰ আৰু ভাল কাম শুনাৰ লগে লগে নিজে নিজকে কয় থাপ মাৰি ধৰ এইটোৱে হৈছে নমাজৰ আসৰ নমাজৰ একশন আল্লাহর লগত লগাই দিয়ে কানেকশন শয়তানের পৰা কৰি দিয়ে ইভেকশন ভাল কামৰ কাৰণে কৰি লয় সিলেকশন জোরে কক সুবহানাল্লাহ এইটোই হৈছে নামাজৰ একশন বাকি কি ওয়াজ কৰিম মোৰ ভাই সকল নামাজ যদি নাই আমার সমাজৰ মানুহৰ মতা মাইকী ডেকা গাভৰুৰ জীৱনত যদি নামাজ নাই তেতিয়া হলে কাজিয়া হাই ডাঙ্গা ইঘৰৰ মানুহৰ যন্ত্ৰণা হিগৰৰ কষ্ট পোৱা হিগৰৰ মানুহৰ যন্ত্ৰণা ইঘৰৰ মানুহৰ কষ্ট পোৱা আজি চাও আমাৰ মাজত কিমান বিভ্ৰান্তি আহিছে নিজৰ কেকাৰ কাৰণে ভাই ককাই তিনটা একেলগে মিলি 10টা বছৰ থাকিব নোৱাৰে 5টা বছৰ থাকিব নোৱাৰে ইটোৱে হিটুক দেখিব নোৱাৰে প্ৰাণৰ দুশ্মনৰ নিচিনা নিজা ভাই হৈ যায় নিজা ভাই নিজৰ মানে বেলেগ দুশ্মনতকৈ ডাঙৰ দুশ্মন হৈ যায় এনেকা আমাৰ সমাজত চলি আছে আপোনাৰ লগত মিল মিলাপিল আছে আপোনাৰ ঘৰত মই গৈ আছো খোৱা বোৱা কৰি আছো ওচৰৰ পাজৰ আৰু কোনবা ঘৰতো গৈ আছো সব গৈ আছো কিন্তু মোৰ কেকাটোৰ লগত বা মোৰ ভাইটিটোৰ লগত মোৰ মিল নাই কথা বতৰাও নাই হিউ মোক
দেখিলে সেইফালে মুখ ঘূৰাই দিয়ে, মই তাক দেখিলে এইফালে মুখ ঘূৰাই দিওঁ। মোৰ ঘৰত সি মই তাক নামাতো, তাৰ ঘৰত সি মোক নামতে, তাৰ ছোৱালী বিয়া দি আছে মোক নকয়, মোৰ ল'ৰা বিয়া দি আছোঁ তাক নকওঁ। এনেকুৱা আমাৰ জীৱন চলি আছে, 12 বছৰ 14 বছৰ চলি আছে। মাজেদি পাৰ্টিশ্যন দি দিছে, ভেড়া দি দিছে, আনকি ভেড়া 3 বান্ধি দিছে, ভাইটিৰ কুকুৰা এটাও যাতে মোৰ ঘৰত নাহে, মোৰ চোতালত নাহে। এইবোৰ চলি আছে নে নাই সমাজত? চলি আছে হে আল্লাহ নাউজুবিল্লাহ, আল্লাহ হেফাজত কৰক। এইবোৰৰ মূল বেমাৰ হৈছে যেতিয়া মানুহৰ ভিতৰত যদি কেঞ্চাৰ হৈ যায়, লিভাৰত কেঞ্চাৰ হৈ যায়। আপুনি ডেইলি 7টা 11টা কণী যদি খায়, আপোনাৰ গা চেহেৰা পাতি ভাল হ'ব নেকি? লিভাৰত যদি কেঞ্চাৰ থাকে আৰু ডেইলি 11টা কণী খায় আৰু 1.5 লিটাৰ গাখীৰ খায়, আপোনাৰ চেহেৰা ভাল হ'ব নেকি? জোৰে কওক না, হ'ব নেকি? মাইকী মানুহে শুনিব লাগে, হ'ব নহয় কেতিয়াও, কাৰণ তাৰ লিভাৰত কেঞ্চাৰ আছে। লাহে 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 ঘুণে যেনেকা ভিতৰে ভিতৰে কাঠ খাই থাকে, তেনেকা লাহে 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 তাক শুকাই খিনাই আনিব। এটা সময় তাৰ মৃত্যু হ'ব, যদি আল্লাহৰ হুকুম হয়। কিবা কাৰণত ভাল হৈ যায় সেইটো বেলেগ কথা, কিন্তু আমাৰ জনামতে এনেকাই হয়। আল্লাহ তাতো ভাল কৰিব পাৰে, কাদিৰে মতলক আল্লাহ। নামাজেই হৈছে আমালোকৰ মূল। এইটোত যদি হৈ যায় ভুল, কেতিয়াও নুফুটে আমাৰ গছত গোলাপৰ ফুল। পিঠিত বান্ধিব লাগিব তামোলৰ খোল, আৰু সদায় বাজি থাকিব আমাৰ পিঠিত ফটা ঢোল। যেনেকা আজিৰ যুগত আমি মুছলমানৰ পিঠিত ফটা ঢোল বাজি আছে নে নাই? শান্তি নাই, শান্তি নাই, য'তে নাযাওঁ আমাৰ শান্তি নাই। ঘৰত থাকিও শান্তি নাই, বজাৰত গৈও শান্তি নাই, অফিচত গৈও শান্তি নাই, ট্ৰেইনত শান্তি নাই, প্লেইনত শান্তি নাই। আমাৰ ফাটা ঢোল বন্ধ নহয়। তাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ সমাজত নামাজৰ দাম নাই। 2-4 জন বুঢ়া মানুহ আৰু 2-4 জন তবলিগ কৰা মানুহ আৰু 2-1 জন হাজী চাহেব, তেনেকা 2-4 জন মাই ভনীসকল বয়সস্থ, আৰু বাকী কাৰো জীৱনত নামাজ নাই। শুকুৰবাৰে জুম্মা পঢ়ে, 5 ওয়াক্তৰ খিয়ালেই নাই। সেই নমাজে কামত নাই, সুৰাই মাউনত পোৱা যায়। আল্লাহ আল্লাহ। কিছুমান মানুহ আছে শুকুৰবৰীয়া নমাজি, শুকুৰবাৰে খালি জুম্মা পড়ে, বাকি গোটেই সপ্তাহে 1 ওয়াক্তৰ নামাজ নাই। আল্লাহ কয়, হে নাফরমান, তোমার জুম্মাৰো কোনো হিসাব আমার ওচৰত নাই। নেলাগে তেনেকা জুম্মা, মই তোমাৰ ওপৰত ফৰজ কৰি দিছো, তুমি 5 ওয়াক্তৰ নামাজ পঢ়িব লাগিব। তোমার আহার খোৱা, কাপোৰ পিন্ধা, যিমান কাম আছে সবতকে গুৰুত্ব দি পেলাই তুমি কৰিব লাগিব নামাজৰ নিচিনা কাম। তেতিয়া মোৰ ওচৰত বাঢ়িব তোমাৰ দাম। জোৰে কওক সুবহানাল্লাহ। গোটেই পৃথিৱীত মই আল্লাহ তাআলাই বঢ়াই থাকিম তোমালোকৰ দাম। দিল্লী দিশপুৰ অফিসে আদালতে মই আল্লাহ তাআলাই বঢ়াই দিম তোমালোকৰ দাম। তোমালোকে যদি কৰি যোৱা মোৰ নবী আৰু মোৰ নবীৰ সাহাবীৰ নিচিনা নমাজৰ নিচিনা কাম। জোৰে কওক সুবহানাল্লাহ। মোৰ নবীয়ে যেনেকা পঢ়িছে, মোৰ নবীৰ সাহাবীসকলে যেনেকা পঢ়িছে, যদি তেনেকা তোমালোকে পঢ়ি যোৱা নামাজৰ নিচিনা কাম, আমি আল্লাহ সকলো ঘাটতে বঢ়াই থাকিম তোমালোকৰ দাম। জোৰে কওক সুবহানাল্লাহ। বিশ্বৰ কোনো শক্তিয়ে কমাব নোৱাৰিব তোমালোকৰ দাম। মই আল্লাহ তাআলাই বঢ়াই থাকিম তোমালোকৰ দাম। আৰশত বহি বহি মই লৈ থাকিম তোমালোকৰ নাম। গোটেই পৃথিৱীৰ মানুহৰ মুখত আহি যাব তোমালোকৰ সুনাম। কোনেও নকৰে তোমালোকৰ বদনাম। জোৰে কওক সুবহানাল্লাহ।
আজি মাই ভনী সকলে নমাজ নপঢ়ে আমি মতা সকলৰ অন্তৰত নাওমান দুখ নাহে বেদনা নাহে যে মই নমাজ পঢ়ি আছোঁ মোৰ ঘৰৰ মানুহে নমাজ পঢ়ে বা ময়ো পঢ়া নাই মোৰ ঘৰৰ মানুহেও পঢ়া নাই মোৰ ল'ৰাইও নপঢ়ে মোৰ ছোৱালীয়েও নপঢ়ে আল্লাহৰ জমিনত থাকি আল্লাহৰ দিয়া আহাৰ খাই আল্লাহৰ দিয়া বতাহ ইউজ কৰি আল্লাহৰ দিয়া পানী পান কৰি আল্লাহর দিয়া এভরিথিং সব খোয়া বস্তু খাই মেলি আল্লাহর জমিনত বসবাস কৰি থাকি আল্লাহর এটা হুকুম নামাজখিনি আমি আদায় কৰিব নোৱাৰোঁ মোৰ ভাই সকল আল্লাহ তাআলাই কৈছে ইমানৰ প্ৰমাণ হৈছে নামাজ আল্লাযীনা ইউমিনুনা বিল গায়ব ওয়া ইউকিমুনাস সালাহ ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন জোরে কক সুবহানাল্লাহ আল্লাহ কইছে তিনটা গুণাবলী যার ওচৰত মই পাই যাম তাক মই মুমিন বলি আমি আল্লাহ সার্টিফাই করে লম তার মানে তার কারণে জান্নাত তৈরি করা আছে ওয়ালিমান খাফা মাকাম রাব্বি জান্নাতান তিনটা গুণ যার মাজত পোৱা যাব আল্লাহ কইছে এক নম্বর গুণ হল হেই মানুষজন বা মানুষজনীয়ে অদৃশ্যর উপরত বিশ্বাস করে মই আল্লাহক দেখা নাই বিশ্বাস করে মোর জান্নাত দেখা নাই জান্নাতর লোভে কাম করে জাহান্নম দেখা নাই জাহান্নমর ভয়ে গুনাহর পৰা বাঁচি থাকে জান্নাতর লোভে নামাজ পড়ে ইবাদত করে তসবিহ তালিল পড়ে কোরআন তেলাওয়াত করে অদৃশ্যের উপরতে বিশ্বাস করে নেদেখা বস্তুর উপরত বিশ্বাস করিছে দুই নম্বর ওয়ায়ুকিমুনাস সালাহ মুমিন বুলি মই সার্টিফাই করার বাবে দুই নম্বর গুণ থাকিব লাগিব নামাজক কায়েম কৰিছে নামাজ রেগুলার পড়ে নামাজ কেতিয়াও জানি শুনি কাজা নকৰে তিন নম্বর গুণ আল্লাহ কইছে এই তিনটা গুণ যদি থাকে যার জীবনত এই তিনটা গুণ থাকিব মই তাক ইমানদার বলি নিজে সার্টিফাই করিলম অর্থাৎ তার কারণে জান্নাত মই রেডি করে রাখিছো তিন নম্বর গুণ আল্লাহ কইছে মই দিয়া যিখিনি খা সম্পত্তি আছে কম হোক বেশি হোক যিখিনি মই তাক সম্পত্তি দান কৰিছো খাবলৈ পিন্ধিবলৈ ঘৰ বনাবলৈ ল'ৰা ছোৱালীক পঢ়াবলৈ সেই খা সম্পত্তিৰ পৰা যিমান পাৰে খাদ্যানুসাৰে মোৰ ৰাস্তাত খৰচ কৰে এই তিনটা গুণ যাৰ মাজত আছে তাক মই ইমানদাৰ বুলি নিজে সার্টিফাই কৰো আৰু আল্লাহ যাক ইমানদার বুলি সার্টিফাই কৰি লৈছে তাক আৰু জান্নাতৰ পৰা কোনেও কোনো বস্তুৱে আঁতৰাব নোৱাৰে অৰ্থাৎ সি জান্নাতি হৈ গৈছে জোৰে কক সুবহানাল্লাহ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যদি কোনোবাক এটা চাকৰিৰ কাৰণে সিলেক্ট কৰি দিয়ে বুলি মই দিলোঁ কওকচোন কোনো অফিচাৰে আৰু আঁতৰাব পাৰিব নেকি বোলে এইটোৰ সার্টিফিকেট নাই স্যার এইটোৰ সেইটো নাই সেইটোৰ শিক্ষা নাই সেইটোৰ উপযুক্ততা নাই কোনো বস্তুৱে নহ'ব সি ক'ব মই লিখি দিছোঁ মোৰ কলম সকলো প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী সকলো বাদশাৰ বাদশাহ সকলোৰে সৃষ্টিকৰ্তা আল্লাহ নিজে যাক মুমিন বুলি সার্টিফাই কৰি ল'ব ইমানদাৰ বুলি সার্টিফাই কৰি ল'ব হি জান্নাতি 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 জোৰে কক সুবহানাল্লাহ সেই তিনটা গুণাবলীৰ পৰা এটা গুণ হৈছে নামাজ রেগুলার হব লাগিব নামাজ বিনা আল্লাহ তাআলা তাক মুমিন বুলি কেতিয়াও সার্টিফাই নকৰে মোৰ ভাই সকল শয়তান মৰদুদে আপুনি হজ কৰিবলৈ যায় যদি আপোনাক ইমান বাধা নিদিয়ে আপুনি ৰোজা ৰাখি আছে বাধা নিদিয়ে ৰোজা ৰাখি আছে শয়তানে বাধা নিদিয়ে কিন্তু ৰোজাৰ অৱস্থাটো নামাজত যাওঁতে বাধা দিয়ে নে নিদিয়ে হজ কৰিবলৈ মানুহটো গৈছে বিশ্বাস কৰক আল্লাহৰ ঘৰত এই আল্লাহৰ ঘৰ
আৰু মিছফালা এইখিনি জাগা অলপ আঁতৰত আল্লাহৰ ঘৰৰ পৰা অলপ আঁতৰত তাৰ থাকা ৰুম এনেকৈ চৰকাৰে ৰুম দিয়ে মিছফালা বুলি কয় মিছফালাত মানুহজন থাকে আৰু আল্লাহৰ ঘৰত যাই নামাজ পঢ়িব হজ কৰিবলৈ গৈছে হজ তাৰ ওপৰত ফৰজ এটা ফৰজ আদায় কৰিবলৈ মক্কা শৰীফত গৈছে তাত যাই আল্লাহৰ বন্দাই নামাজৰ সময়ত ৰুমৰ ভিতৰত শুই আছে জোৰে কক নাউজুবিল্লাহ হজ কৰিবলৈ যাওঁতে শয়তানে ইমান বাধা নিদিয়ে কিন্তু হজত যোৱাৰ পিছতো নামাজৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে কাৰণ হে আটাইতকৈ ডাঙৰ প্ৰফিটেবল নামাজৰ পৰা আঁতৰালে শয়তান আটাইতকৈ বেছি প্ৰফিটেবল হয় কাৰণ সি জানে নামাজ পঢ়ি ল'লে মানুহটো আল্লাহৰ ওচৰত দুখমুক্ত হৈ যাব হাদিস শরীফত আইছে যিজন মানুহৰ নামাজৰ হিসাব কিয়ামতৰ দিনা ক্লিয়ার কাট ওলাই যাব যে মানুহটোৱে নামাজ এৰা নাই মানুহজনীৰ নামাজৰ হিসাব সহি হিসাব ওলাই গৈছে আল্লাহৰ নবীয়ে ফরমাইছে আল্লাহ কিয়ামতৰ দিনা সর্বপ্রথম হিসাব লব নমাজৰ আৰু নমাজৰ হিসাব যাৰ ক্লিয়ার ওলাই যাব আল্লাহৰ নবীয়ে ফরমাইছে বাকি হিসাববোৰ আল্লাহ তাআলা তার কারণে সহজ কৰি জান্নাতৰ রাস্তা আল্লাহ মুকলি কৰি দিব জোরে কক সুবহানাল্লাহ কিমান টেস্টি কথা আৰু কিমান ডাঙৰ কথা নামাজৰ হিসাব যদি ক্লিয়ার হৈ যায় বাকি হিসাব আল্লাহ তাআলা আসান করে দিব অর্থাৎ হে আল্লাহর বান্দা বা বান্দি জান্নাতত যাব জোরে কক সুবহানাল্লাহ মোর ভাই সকল আল্লাহ যে আমার ইমান দিছে ইমানৰ গাড়ীখন লৈ আমি পৃথিৱীৰ জমিনত চলিব লাগিব এই গাড়ীখনক এক্সিডেণ্টৰ পৰা বচাবৰ কাৰণে এক্সিডেণ্ট মুক্ত ৰাখিবৰ কাৰণে গাড়ীখনত আমাৰ হাতিয়াৰেই হৈছে নামাজ যাৰ জীৱনত নামাজ নাই শয়তান মৰ্দুদে চিঞৰি কয় হেই মানুহজন মোৰ নিজা ভাই যাৰ জীৱনত নামাজ নাই তাকে দি মই যি চাহিয়ে কৰিব পাৰাও যি চাহিয়ে কৰিব কৰাব পাৰো তাকে দি মই মদ খুৱাব পাৰো জিনাও কৰাব পাৰো খুদতো নিব পাৰো আৰু তীৰ খেলাটো নিব পাৰো মাক আৰু বাপেকৰ লগত নাফৰমানিও কৰাব পাৰো চোৰ ডকাইতিটো নিব পাৰো কাৰণ তাৰ জীৱনত নামাজ নাই যাৰ জীৱনত নামাজ নাই তাক দি মই এক্সিডেণ্ট কৰাওঁতে মোৰ কোনো ধৰণৰ অসুবিধা নাই হি মোৰ নিজা ভাই কোনে কয় শয়তানে কয় কোনে কয় শয়তানে কয় বেনমাজি মোর নিজা ভাই গুনাহ কৰাওতে কোনো অসুবিধা নাই যার জীবনত নামাজ নাই তার ভিতৰত আল্লাহর ভয় ভীতি নাই হি চুরি করতে তার কোনো ভয় নাই দ্বিধাবোধ নহব বেয়া কাম কৰোঁতে দ্বিধাবোধ নহব বেনমাজি এটা মানুহে 60 বছৰ বয়সত জিনা কৰি লৈছে শয়তানে কৰাব পাৰে তাত কোনো অসুবিধা নাই আৰু নমাজি ডেকা লৰা এটা যদি হয় আৰু নমাজি হয় শয়তান মৰ্দুদে তাক জলদি ধোকা দিব নোৱাৰিব নামাজ হৈছে কন্ট্ৰোলাৰ গাড়ীত যেনেকা ক্লাছ আৰু ব্ৰেক হৈছে গাড়ীখনৰ কন্ট্ৰোলাৰ ড্ৰাইভাৰে যেতিয়া ক্লাছত হেঁচা মাৰি ধৰি ব্ৰেকত ভৰিখন ৰাখি দিয়ে গাড়ীয়ে লগে লগে কন্ট্ৰোল হৈ যায় নামাজ যিজন আল্লাহৰ বান্দা বা বান্দিয়ে 5 টাইম পঢ়ি লয় শয়তান মৰ্দুদৰ ধোকাৰ পৰা বাচি যায় অৰ্থাৎ তাৰ ইমানৰ গাড়ীখন কন্ট্ৰোল হৈ যায় নমাজৰ জৰিয়ায় তাৰ ভিতৰত সোমাই যায় আল্লাহৰ ডৰ গুনাৰ কাম শুনাৰ লগে লগে হি নিজকে কয় ইয়াৰ পৰা আঁতৰ আৰু ভাল কাম শুনাৰ লগে লগে নিজে নিজকে কয় থাপ মাৰি ধৰ এইটোৱে হৈছে নমাজৰ আসৰ নমাজৰ একশন
আল্লাহর লগত লগাই দিয়ে কানেকশন, শয়তানৰ পৰা কৰি দিয়ে ইভেকশন, ভাল কামৰ কাৰণে কৰিল সিলেকশন। জোৰে কওক সুবহানাল্লাহ। এইটোৱেই হৈছে নামাজৰ একশন। বাকী কি ওয়াজ কৰিম মোৰ ভাইসকল? নামাজ যদি নাই, আমাৰ সমাজৰ মানুহৰ মতা মাইকী ডেকা গাভৰুৰ জীৱনত যদি নামাজ নাই, তেতিয়াহ'লে কাজিয়া হাই ডাংগা, ইঘৰৰ মানুহৰ যন্ত্ৰণা সিঘৰৰ কষ্ট পোৱা, সিঘৰৰ মানুহৰ যন্ত্ৰণা ইঘৰৰ মানুহৰ কষ্ট পোৱা। আজি চাওক আমাৰ মাজত কিমান বিভ্ৰান্তি আহিছে। নিজৰ কেকাৰ কাৰণে ভাই ককাই তিনিটা একেলগে মিলি 10টা বছৰ থাকিব নোৱাৰে, 5টা বছৰ থাকিব নোৱাৰে, ইটোৱে সিটোক দেখিব নোৱাৰে। প্ৰাণৰ দুশ্মনৰ নিচিনা নিজা ভাই হৈ যায়, নিজা ভাই নিজৰ মানে বেলেগ দুশ্মনতকৈ ডাঙৰ দুশ্মন হৈ যায়। এনেকা আমাৰ সমাজত চলি আছে। আপোনাৰ লগত মিল মিলাপিল আছে, আপোনাৰ ঘৰত মই গৈ আছোঁ, খোৱা বোৱা কৰি আছোঁ, ওচৰৰ পাজৰৰ আৰু কোনোবা ঘৰতো গৈ আছোঁ, চব গৈ আছোঁ, কিন্তু মোৰ কেকাটোৰ লগত বা মোৰ ভাইটিটোৰ লগত মোৰ মিল নাই, কথা বতৰাও নাই। সিও মোক দেখিলে সিফালে মুখ ঘূৰাই দিয়ে, মই তাক দেখিলে সিফালে মুখ ঘূৰাই দিওঁ। মোৰ ঘৰত সি মই তাক নামাতো, তাৰ ঘৰত সি মোক নামতে, তাৰ ছোৱালী বিয়া দি আছে মোক নকয়, মোৰ ল'ৰা বিয়া দি আছোঁ তাক নকওঁ। এনেকা আমাৰ জীৱন চলি আছে। 12 বছৰ 14 বছৰ চলি আছে। মাজেদি পাৰ্টিশ্যন দি দিছে, ভেড়া দি দিছে, আনকি ভেড়া 3 বান্ধি দিছে, ভাইটিৰ কুকুৰা এটাও যাতে মোৰ ঘৰত নাহে, মোৰ চোতালত নাহে। এইবোৰ চলি আছে নে নাই সমাজত? চলি আছে হে আল্লাহ নাউজুবিল্লাহ, আল্লাহ হেফাজত কৰক। এইবোৰৰ মূল বেমাৰ হৈছে যেতিয়া মানুহৰ ভিতৰত যদি কেঞ্চাৰ হৈ যায়, লিভাৰত কেঞ্চাৰ হৈ যায়। আপুনি ডেইলি 7টা 11টা কণী যদি খায়, আপোনাৰ গা চেহেৰা পাতি ভাল হ'ব নেকি? লিভাৰত যদি কেঞ্চাৰ থাকে আৰু ডেইলি 11টা কণী খায় আৰু 1.5 লিটাৰ গাখীৰ খায়, আপোনাৰ চেহেৰা ভাল হ'ব নেকি? জোৰে কওক না, হ'ব নেকি? মাইকী মানুহে শুনিব লাগে। হ'ব নহয় কেতিয়াও, কাৰণ তাৰ লিভাৰত কেঞ্চাৰ আছে। লাহে 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 ঘুণে যেনেকা ভিতৰে ভিতৰে কাঠ খাই থাকে, তেনেকা লাহে 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 তাক শুকাই খিনাই আনিব। এটা সময় তাৰ মৃত্যু হ'ব, যদি আল্লাহৰ হুকুম হয়। কিবা কাৰণত ভাল হৈ যায় সেইটো বেলেগ কথা, কিন্তু আমাৰ জনামতে এনেকাই হয়। আল্লাহ তাতো ভাল কৰিব পাৰে। কাদিৰে মতলক আল্লাহ।